Hello everyone, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি গৈ আছো বাইহতৰ ঘৰলৈ পানী তোলা। আজি বাৰু মানুহজনে মোক এৰি থৈ নগল কাৰণ ময়ো বস্তু বাহিনী সব পাহৰি জানে লৈ আহিছো। আহোতে আমি বাইপাছ পালোহি। তাতে ইমান ধুনীয়া ধুনীয়া মাছ ধৰি আছে দেখিছেনে। তাতে মাছ মই কেকুৰা বহুত দিনৰ পৰা খাবলৈ বিচাৰি আছিলো। আজি যেহেতু পাই গলো সেইকাৰণে লৈ লৈছো। একদম 50 টকাত 11 জনী দি দিছে। মনটো একদম ফুৰ্তি লাগি গৈছে। এতিয়া আমি আহি কিনে পানী তোলা পালোহি। পানী তোলাত ইয়াত দুটামান বস্তু লৈ যাবলগীয়া আছে। সেইখিনি আমি লৈ লওঁ। মম খাই আছিলো আৰু ভিডিঅ' ধৰিবলৈ কোনো মানুহ নাই। মানুহজনেও ধৰি নিদিয়ে দেখিছেনে। সেইকাৰণে এনেকৈ অলপ তুলিছোঁ আৰু কাৰণ উপায় নাই। সেই গেলা গৰমত গৰম পৰিছে যদিও আমি পকৰি খাবলৈ এৰা নাই কাৰণ ইয়াৰ পকৰিখিনি বহুত টেষ্টি হয়। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন মোক কমেণ্ট বক্সত। মই মানে এতিয়া নতুনকৈ বনাবলৈ চেষ্টা কৰি আছোঁ। ভালকৈ পৰা হোৱা নাই বুলি মই গম পাইছোঁ, তথাপিও আৰু চেষ্টা কৰিছোঁ। আৰু আমি আহি পাই গ'লোহি বাইহঁতৰ ঘৰত। এতিয়া কেক আনিছিলোঁ আৰু ইহঁতি দুজনী কেক খাই আছে আৰু ভনীয়েককো অকণমান খুৱাই আছে। তাইও এনজয় কৰিছে খুব বাইহঁতৰ লগত। চাই থাকক ভিডিঅ'টো আগলৈকে। ইহঁতি দুজনী লগ খাই ল'লে একেলগত ইমান উৎপাত কৰে জানেনে। ইজনীয়ে সিজনী বহুত উৎপাত কৰে, বহুত খেলে। ইহঁতি ভাল পায়। সেইটো সময়তে উৎপাত কৰিব নে কি কয়। আমিওতো উৎপাত কৰিছিলোঁ, ইহঁতক কৰি লাভ নাই। মাটন লৈ আহিছিলোঁ, সেইখিনিকে মেৰিনেট কৰি থ'ম এতিয়া ফ্ৰিজত। আৰু ইহঁতি খেলি আছে দেখিছেনে। ইহঁতৰো তিনিজনীৰ অকণমান ভিডিঅ' কৰি থৈ দিছিলোঁ। আৰু কাপোৰটো তাই কুহু কেনেকৈ ধৰি টানিছে দেখিছেনে। বায়েকৰ কাপোৰ চিনি পাইছে। বায়েকৰ গেঞ্জি চিনি পাইছে যে সেইকাৰণে পুৰা টানিব ধৰিছে। কুহুৰো খং উঠি গৈছে। আৰু আজি কেকুৰাখিনি মিষ্টাৰে বনাম বুলি ক'লে সেইকাৰণে তেওঁৱে বনাই আছে। আৰু ময়ো বনাবলৈ ষ্টাৰ্ট দি দিম আৰু এতিয়া, কাৰণ ছোৱালীকেইজনীক সোনকালে খুৱাব লাগে। সিহঁতক সিহঁতি খাওঁতে বহুত দেৰি লগাই দিয়ে ন। সিহঁতক সোনকালে সেইকাৰণে খুৱাই দিবৰ কাৰণে ময়ো বনাইছোঁ। চাই থাকক ভিডিঅ'টো। এতিয়া ইহঁতি মূৰত তেল দিয়ে খাবলৈ যাব, মই নাযাওঁ। কুহুৱে কিন্তু যাব, তাই উৎপাত কৰি আছে। মোৰ ভাগৰ লাগিলে আহি পেলাই আৰু মোৰ যাবলৈ মন নগ'ল। সেইকাৰণে কুহুৱে উৎপাত কৰি থকাৰ কাৰণে বায়ে তাইকো কুহুকো লৈ গ'ল। সিহঁত কিছুমান বিয়া খাবলৈ মূৰত তেল দিয়া খাবলৈ গ'ল। বাই বাই। হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে'। কালি আৰু ভিডিঅ'টো কৰা নহ'ল, খাই বৈ আমি শুই থাকিলোঁ, ভাগৰ লাগিলে যে। ওচৰতে যিহেতু বিয়াখন হৈছিলে, বায়ো মোক লগ ধৰিলে ওলাবলৈ, সেইকাৰণে ময়ো ওলাই ল'লোঁ। কেমেৰাটো অকণমান এতিয়া বাইকে ধৰিবলৈ দিম, কাৰণ মোৰো চাবলৈ মন যায় ন যে নিজকে কেনেকুৱা দেখিছে। এনেইতো কেমেৰা ধৰা মানুহেই নাই, নিজেতো আৰু তো উলিয়াব নোৱাৰোঁ, আধাই ওলাব পাৰোঁ। সেইকাৰণে বাইকে অকণমান কেমেৰাটো ধৰি দিবলৈ ক'লোঁ। এতিয়া আমি আহি পাই গ'লোহি বিয়া ঘৰত কোনো কি উৎপাত, মানে তাই পুৰা নাচি ভাল পায়। সেইকাৰণে তাই পুৰা নাচিছে। সেইটোকে আপোনালোকে চাই লওক। বিয়া ঘৰলৈ আহিছোঁ যেতিয়া খানাটো মেইনে কি কৰে গাইছ, এতিয়া আমি খোৱাৰ টাইমতে খাবলৈ লৈছোঁ। খোৱাৰ টাইমতে অকণমান ভিডিঅ' মই কৰি থৈ দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় বাৰু তাই মাগিছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।